নমস্কাৰ লুকুমলি ব্লকলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাক এফালে নিমন্ত্ৰণ দিছে কলিয়াবৰত এখন লজ নতুনকৈ অপেনিং কৰিছে। যিহেতু আমি কলিয়াবৰৰে সাংবাদিক দুইজন, সেইকাৰণে সাংবাদিকসকলক মাতিছিল আৰু তাৰ লগে লগে আমিও নিজৰ চেনেলত এই ভিডিঅ'টো আপোনাক উপলব্ধ কৰালোঁ। কিয়নো জখলাবন্ধাত SRT প্লেজাত ৰেড ৰিভেৰা নামৰে এখন নতুন লজ অপেনিং কৰিছে আৰু এয়া আমি সোমাই গৈ যোৱাৰ পাছত আমাক তাৰে এজন কৰ্মচাৰীয়ে তেখেতৰ সকলৰ নতুন যি লজটো আছে লজটো অপেনিং কৰিছে, যিহেতু সেইকাৰণে আমাক তেওঁলোকৰ ৰুমবিলাক দেখুৱাইছে। কি ধুনীয়া বিচনা, কি ধুনীয়া বাথৰুম আৰু চাওক না কি ধুনীয়া গিজাৰ্ট আছে, গোটেই বাথৰুম কুমুদ চুমুদ সকলোখিনি আছে। তাৰ পাছত আমিও দুই একপি ফটো উঠিলোঁ আৰু ইমান সুন্দৰ, ইমান আৰাম, AC নন AC সকলোখিনি আছে আৰু বিচনাকেইখন দেখিবলৈ ইমান মৰম লগা যেন এপাক শুই দিওঁ লাগে। যিহেতু আমি শুইছোঁ দিয়ক, কিন্তু বিচনাকেইখনত এতিয়া সেই ভিডিঅ'টো দেখুওৱা নাই। আৰু তাৰোপৰি আপোনালোকে দেখিবলৈ পাইছে AC আছে আৰু ইয়াৰ প্ৰাইচবোৰ এতিয়ালৈকে আপোনালোকৰ আগত জানিব পৰা হোৱা নাই। যিহেতু নতুনকৈ অপেনিং কৰিছে, প্ৰাইচসকল আপোনালোকে গুগলত উপলব্ধ হৈ যাব। সেয়েহে তাৰ পাছত গৈ আমাক চাহ তাহ সকলোখিনি খোৱালে, আপোনালোকক দেখুৱালে। বাথৰুম গিজাৰ্ট সকলোখিনি আছে, ঠাণ্ডাৰ দিনৰ কাৰণে কুমুদ আছে, ফেচিলিটি আছে। আৰু এইটো হ'ল ৰিচিপশ্যন, দেখিছেনে কি সুন্দৰকৈ সজাইছে ৰিচিপশ্যনটো। আৰু তাৰ লগে লগেই চাওক, তাৰ কাষতে আছে এটা ডৰমেটৰী বুলি। যিহেতু আপোনালোকৰ ঘৰত যদি সৰহকৈ আলহী আহে কেতিয়াবা, চব একে পৰিয়ালৰে হ'লে কথা নাই, তেতিয়াহ'লে ইয়াতে প্ৰায় 7-8খন বিচনা আছে, একেলগে সকলোখিনি ছিংগুলভাৱে শুব পাৰিব। আৰু বহুত মানুহ হৈছিলে সেইদিনাখন, চবেই চাবলৈ গৈছে। যিহেতু নতুনকৈ কলিয়াবৰত অপেনিং হৈছে, সজাই পৰাই তুলিছে বেলুন চেলুন দি। আৰু এইখন আছে কলিয়াবৰৰ জখলাবন্ধাত M বজাৰৰ সন্মুখত। তাৰ পাছতে মানুহজনী আৰু মই দুই এক ফটো মাৰি ল'লোঁ। যিহেতু যিমানেই যি নহওক দিয়কচোন, নতুনকৈ কিবা এটা খুলিছে, বেলেগৰ হ'লেওতো কিবা এটা ভাল লাগে। চ' আপোনালোকেও চাব ভিডিঅ'টো।